হাই গাইজ, মোৰ প্ৰথমটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দিনটোনো ঘৰত কিমান পেট পেলাই পৰি থাকিম, সেইবাবে ইভিনিং টাইমত লগৰজনীৰ লগতে অলপ ওলাই আহিলোঁ। ক'ত যাম তাক ঠিৰাং হোৱা নাছিল, কিন্তু অৱশেষত আমাৰ গন্তব্যস্থান হিচাপে এখন ৰেষ্টুৰেণ্টকে বাছি ল'লোঁ। আন বহুতৰ দৰে আমাৰ বাবেও ফাৰ্ষ্ট প্ৰায়ৰিটি পেটৰ পূজা। ইংলিছত যে কয় ফুডি আকৌ, তাই আৰু মই কনফিউজ, যিটোৱে অৰ্ডাৰ কৰিব বিচাৰিছোঁ সেইটোৱে এভেইলেবল নাই। যিটো খাব গৈছিলোঁ সেইটো নাপায়, আমি এটা ষ্ট্ৰবেৰী ফুলৰ আৰু ম'ম'কে অৰ্ডাৰ কৰিলোঁ। বাৰু যিয়ে নহওক, কেতিয়াবা মনে মিলা মানুহৰ লগত যেনেকৈ নহওক টাইম স্পেণ্ড কৰিলেও অশান্তি মনটোত কিবা এটা শান্তি পোৱা যেন অনুভৱ হয়। আজিৰ বাবে ভিডিঅ'টো ইয়াতে সামৰিলোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। আকৌ লগ পাম। বাই।